মা বাই বাই মই উভতি আহিম নে নাই নাজানো। ইৰাণ আমেৰিকাৰ যুদ্ধৰ বিভীষিকালৈ উৰা মৰাৰ পূৰ্বেই মাকলৈ অন্তিমটো মেছেজ এয়া এগৰাকী ভাৰতীয় পাইলটৰ। 23 বছৰীয়া পাইলট দীপিকাৰ আৱেগিক বাৰ্তা মাতৃলৈ। মধ্য প্ৰাচ্যত হৈ থকা যুদ্ধৰ মাজৰ পৰা ভাৰতীয় লোকক উদ্ধাৰ কৰিবলৈ ওলোৱা 23 বছৰীয়া পাইলট দীপিকাই আকাশত উৰা মৰাৰ আগে মাকক কৈছিল, মা বাই বাই মই উভতি আহিম নে নাই নাজানো। ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধৰ বাবে আৰৱত আবদ্ধ হৈ আছিল বহু ভাৰতীয়। যুদ্ধৰ উত্তেজনাৰ মাজতে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা আৰৱৰ পৰা এই যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিল দীপিকাৰ ওপৰত। তাৰ পিছতে দীপিকাৰ নেতৃত্বত 6জনীয়া এটা দল বিমানলৈ উৰা মাৰিলে আৰৱৰ ৰাছ আল খাইমাহলৈ। দলটোত নাছিল কোনো পুৰুষ, কেপ্টেইনৰ পৰা কেবিন ক্ৰু সকলো আছিল মহিলা। উৰণৰ পূৰ্বে মাতৃক কৈছিল, মা বাই বাই মই আৰু উভতি আহিম নে নাই নাজানো। আৰৱত উপস্থিত হৈ মাত্ৰ এঘণ্টাৰ ভিতৰত দলটোৱে 169গৰাকী যাত্ৰী উঠাই উভতে ভাৰতলৈ বুলি। উভতনি যাত্ৰাত মাজতে এবাৰ হঠাৎ মাজ আকাশত যোগাযোগ বিচ্ছিন্ন হৈছিল বিমানখনেৰে, যাৰ বাবে হঠাৎ সকলোৰে মাজত লাগিছিল হাহাকাৰো। কিন্তু কিছু সময়ৰ পিছত আকৌ ৰাডাৰলৈ আহে বিমানখন। এইদৰে যুদ্ধ বিভীষিকাৰ মাজৰ পৰা 169জন ভাৰতীয় সুকলমে দেশলৈ উভতাই আনে দীপিকাৰ নেতৃত্বত যোৱা দলটোৱে। জীৱনে যেতিয়াই সুযোগ দিয়ে তেতিয়া কেতিয়াও পিছলৈ আহিব নালাগে, আগুৱাই যাব লাগে সাহসেৰে। বিশেষকৈ যেতিয়া দেশৰ বাবে কিবা এটা কৰাৰ সুযোগ দিয়ে তেতিয়া এৰিব নালাগে সেই সুযোগ।